हेलो गाइज की खबर আপোনালোকৰ আশা কৰো সকলো ভালে আছে মই সেহনাজে এছনাস লাভ লাইভলৈ স্বাগতম জনাইছো লগতে নতুন বৰ্ষৰ বহুত শুভকামনা থাকিলে আৰু আজি হৈছে ভোগালী বিহুৰো আপোনালোকলৈ বহুত শুভকামনা আৰু আজি মই যাম নগাঁৱৰ কেনেকৈ ভোগালী বিহু পাতে হেয়াকে চাবলৈ যাম ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু মই যাম নগাঁৱৰ নেহৰুবালিতে পতা হয় খুব ভাল লাগে চাই তেনেহলে চাই থাকক ভিডিওটো আগলৈ কেনেকুৱানো লাগে কি দেখুৱাও আপোনালোকক নহয় জানো আৰু এতিয়া ৰাতি হ'ল এয়া যাবলৈ ওলাইছো মনটোতো ফুৰ্তি লাগি আছে মেলা বুলি ক'লে এনেও ভালেই লাগে নহয় জানো তাতে বিহু মেলা সকলো বহিছো গাড়ীত যাম আৰু বেছি দূৰ নহয় পামেই গৈ ওচৰতে আমি আহি পালো বিয়ে এইখন প্ৰথম গেট আৰু আমি ইফালে সোমাই গৈ আছো এতিয়া সন্মুখতে প্ৰথমে ফাংচন পাতিছে চাওকচোন মানুহ কিমান ভিৰ যিহেতু ভোগালী উৎসৱ মানুহৰ ভিৰ হ'বই নহয় জানো সোমাই গৈ আছো গায়িকাই গান গাই আছে ভাবিলো আপোনালোকক অকণমান দেখুৱাই দিওঁ আমি দূৰলৈ চালো গোটেই পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ ধুনীয়াকৈ এইবোৰ সোমাই মেলা আৰম্ভ হৈছে ধুনীয়া বস্তু আহিছে চাওকচোন কিমান ভাল লাগিছে কাষতে সেয়া ফাংচন সৰুকে খেৰৰে ঘৰ এটা বনাই থৈছে এইবোৰ ধুনীয়া দোকান কিমান দোকান আহিছে চাওকচোন বিভিন্ন ধৰণৰ দোকান এইবোৰ আৰু এইবোৰ কিছুমান ভাল লাগিছে এয়া ভালকৈ এবাৰ আপোনালোকক দেখুৱাই দিলো আৰু এইখন আগলৈ ফাৰ্নিচাৰৰ দোকান ধুনীয়া দৰ্জা লগতে বিছনা এয়া সজাই থৈ দিছে ধুনীয়াকে ইমান ধুনীয়া লাগিছে দামটো সুধি চাব লাগিছিলে কিমান এইখন বিছনা এইখন চাওকচোন এয়া ভিডিঅ' কৰা দেখি দাদাজনে অকণমান দেখুৱাবলৈ উলিয়াই দিছে তেওঁলোকৰ বড় বজাৰত দোকান আছে নগাঁৱৰে এইটো যে নিছিলো যে তেনেকুৱা এইবোৰ চাওকচোন কিমান ধুনীয়া বস্তু কাঠৰে বনোৱা হেৰি ইমান মজা লাগিছে আৰু এইখন ডাইনিং এইখন কাষতে সৰু ল'ৰা ছোৱালীৰ বাবে চকৰি আৰু এয়া ফুল গছো ওলাইছে কাপোৰত চাওকচোন ফুল গছ
এইবিলাক কেনেকৈ 100 কম নহয় চব 100 টকীয়া মানে ইয়াত সোমাও অলপ সৰু চাই দেখুৱাকচোন কিমান এইবিলাক কম নহয় 350 অকণ বেলেগ ইয়াততো মজা বস্তু আছে আচল ইয়াতহে দাদা এইটো দেখোন 7 নম্বৰটো এই সেকেন্ডৰ 7 নম্বৰটো নহয় আৰু ইটো সেইটো দেখুৱাকচোন দূৰৰ পৰা কিমান 150 কি খোলা আয়ো চাবিজনে গোটেইখন দেখাই পোৱা নাই ওখ চকৰি এবাৰ নাই অহা খাৰুখিনি ইমান ধুনীয়া লাগিছে সৰু কাণৰ খাৰু এইটো দিন ভাল লাগিছে ন এনেকুৱা টাইপৰ আছে কিন্তু এটাত আপুনি লাভ কৰিছে এটাত বেছি একদম লোকচান কৰি দিছে দেই এইখিনিয়ে চাওক মা এয়া মেলাখন এবাৰ দেখুৱাই দিছোঁ এয়া মাজৰ ঠাইখিনি খালী হৈ আছে ইয়াত এনে চকৰি আহে এবাৰ পিছে নাই অলপ দুখ লাগিছে আৰু উঠিব নাপালোঁ মেলা বুলিলে চকৰিত উঠা হয় আপোনালোকে কোনে কোনে চকৰিত উঠি ভাল পায় কমেণ্ট কৰি জনাবচোন মই আকৌ বহুত ভাল পাওঁ দেই খাই লওঁ মজা লাগিছে দাম কিমান এইবিলাক কেনেকে এইবিলাক 200 এইবিলাক কেনেকে এইবিলাক
ইয়াৰিংছ এনেকৈ সজাই থ'লে কিমান ভাল লাগে। ছোৱালী মানুহৰ এনেও ইয়াৰিঙতে চকু যায় নহয়নে? আপোনালোকে কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব। আচাৰ আচাৰ বন্ধি চাব লাগিব আৰু প্ৰডাক্ট হাৰ্বেলৰ চাব পৰা কিবা প্ৰব্লেমৰ কাৰণে পিম্পলছ ভাল পালে আহিব হা। ভাল পালেতো ভাল কথা ভাই, চাইড ইফেক্ট নহ'লে হ'ল। হাৰ্বেল প্ৰডাক্ট সেইখন দিছে ন আপুনি? কাৰ্ডৰ নম্বৰটো মোৰ যদি কিবা সুধিব লগা আছে সুধিব পাৰে কেনেকৈ কি কৰিব লগা। গৈছোঁ এইবোৰ সকলো দোকানেই দোকানৰ বাহিৰে বৰ বিশেষ দেখুৱাবলগীয়া একোৱেই নাছিলে। আচলতে প্ৰত্যেকবাৰেই বনোৱা হয়, এইবাৰ পিছে কৰোণাৰ বাবে একোৱেই নবনালে। ভেলাঘৰ বিভিন্ন ধৰণৰ থিম লৈ লৈ বনোৱা হয়। মেলাৰ আকৰ্ষণীয় সেয়াই, কিন্তু এইবাৰ নাই। তথাপিও ভাবিলোঁ আপোনালোকক এনেকৈয়ে দেখুৱাওঁ। আৰু এতিয়া আমি লাহে লাহে মেলাৰ পৰা ওলাই আহি আছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব। লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰবাৰ হেপী নিউ ইয়েৰ, ভোগালী বিহুৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আজিলৈ ইমানেই, ধন্যবাদ। আশা কৰোঁ আগলৈ এনেদৰে ভিডিঅ'বোৰ চাই থাকিব।